নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ পুনৰ এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অতি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰিপাব্লিক ডে সেলিব্ৰেটেড ইন ইণ্ডিয়া অন 26 জানুৱাৰী 2022 অৰ্থাৎ 2022 চনৰ 26 জানুৱাৰীত ভাৰতত কিমানতম গণৰাজ্য দিৱস উদযাপন কৰা হয়। ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 73 অৰ্থাৎ 2022 চনৰ 26 জানুৱাৰীত ভাৰতত 73তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হু ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট উমেন ৰাফেল পাইলট অৰ্থাৎ ভাৰতৰ প্ৰথম মহিলা ৰাফেল পাইলট কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱাংগী সিং অৰ্থাৎ ভাৰতৰ প্ৰথম মহিলা ৰাফেল পাইলট আছিল শিৱাংগী সিং। নেক্সট কুৱেশ্যন নাম্বাৰ 3, হু ৱাজ ফাৰ্ষ্ট উমেন IAS অফ আসাম অৰ্থাৎ অসমৰ প্ৰথম মহিলা IAS কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব পাৰুল দাস অৰ্থাৎ পাৰুল দাস অসমৰ প্ৰথম মহিলা IAS আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 4, হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আসাম অৰ্থাৎ অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দৈনিক বাতৰি অৰ্থাৎ অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি। নেক্সট কুৱেশ্যন নাম্বাৰ 5, ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড ব্ৰিটিছ মনাৰ্কি ৰুল্ড আসাম ফৰ হাউ মেনি ইয়াৰ্ছ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ৰাজতন্ত্ৰই অসমত কিমান বছৰ শাসন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 121 ইয়াৰ্ছ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ৰাজতন্ত্ৰই অসমত 121 বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 6, দি আসাম ডে ইজ সেলিব্ৰেটেড অন অৰ্থাৎ অসম দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2 ডিচেম্বৰ অৰ্থাৎ অসম দিৱস 2 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 7, দি টোটেল লেংথ অফ ভূপেন হাজৰিকা ব্ৰিজ অৰ্থাৎ ভূপেন হাজৰিকা দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 9.15 কিলোমিটাৰ অৰ্থাৎ ভূপেন হাজৰিকা দলঙৰ মুঠ দৈৰ্ঘ্য হল 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 8, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইজ আসাম অৰ্থাৎ অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নামচাই ৰেঞ্জ অৰ্থাৎ অসমৰ সৰ্বোচ্চ পৰ্বতমালাটো হ'ল নামচাই ৰেঞ্জ। নেক্সট কুৱেশ্যন নাম্বাৰ 9, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি তৰুণ শইকীয়া অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াজন আছিল তৰুণ শইকীয়া। লাষ্ট কুৱেশ্যনটো হ'ল দি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আসাম ইন লোকেটেড অৰ্থাৎ অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি যোৰহাট অৰ্থাৎ অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান যোৰহাটত অৱস্থিত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।